নমস্কাৰ আপোনালোকে অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছে নেকি আপোনালোকৰ নিজৰ মোবাইল নাম্বাৰটো যদি আপোনালোকে নিজৰ মোবাইল নাম্বাৰটো অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰিছে তেনেহলে আপোনালোকৰ বাবে আজিৰ ভিডিঅটো অত্যন্ত গুৰুত্বপূৰ্ণ নমস্কাৰ আপোনালোক সকলোকে মোৰ দাস টেকনিক্যাল চেনেলৰ আন এটি ভিডিঅলৈ স্বাগতম জনাইছো আজি ভিডিঅটো ৰাজ্যৰ প্ৰতিজন অমৃত বৃক্ষ আন্দোলনত ৰেজিষ্ট্ৰেশ্যন কৰা সকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই ভিডিঅটোৰ যোগেদি আপোনালোকে অমৃত বৃক্ষ আন্দোলনত নিজৰ ফটো দুখন কেনেদৰে আপলোড কৰিব আৰু সেই আপলোড কৰি ফটো দুখন আপলোড কৰি আপোনালোকে কেনেদৰে সাৰ্টিফিকেট লাভ কৰিব গোটেইখিনি প্ৰসেস এই ভিডিঅটোৰ যোগেদি দেখাবলৈ যত্ন কৰিম তেন্তে বলক আমি ভিডিঅটো আৰম্ভ কৰোঁ এই সাৰ্টিফিকেটখন আপোনালোকে দুটা ধৰণে লাভ কৰিব পাৰে এটা হৈছে আপোনালোকে অমৃত বৃক্ষ আন্দোলন পোৰ্টেলত গৈ আপোনালোকে পাব পাৰি আৰু এটা হৈছে অমৃত বৃক্ষ আন্দোলন নামৰ এটা বিশেষ এপছ মুকলি কৰা হৈছিল আৰু এই এপছত থ্ৰুদি গৈ আপোনালোকে এই সাৰ্টিফিকেটখন পাব পাৰে তেনেহলে বলক আমি প্ৰথমতে প্লে ষ্টৰত গৈ অমৃত বৃক্ষ আন্দোলন নামৰ এপছটো আমি ডাউনলোড কৰি লওঁ যদি আপোনালোকে আগতে ডাউনলোড কৰি থৈছে তেনেহলে আপোনালোকে সেই এপছটো আপডেট দিব আৰু আপোনালোকে আপডেট দিয়াৰ পাছত অমৃত বৃক্ষ আন্দোলন নামৰ এপছটো খুলি ল'ব খুলি লোৱাৰ পাছত আপোনালোকে তলত দেখা পাব এটা লগইন বুলি এটা বিশেষ অপচন আপোনালোকে নিচে দেখা পাই আছে এই লগইন বটনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগইন ফৰ্মখন খোল পাব অৰ্থাৎ অমৃত বৃক্ষ আন্দোলন চাওক লগইন ফৰ্মখন আছে য'ত এন্টাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আপুনি যে ৰেজিষ্টাৰ কৰা সময়ত যি মোবাইল নাম্বাৰটো দিছিল আপোনালোকে সেই মোবাইল নাম্বাৰটো ইয়াতে এন্টাৰ কৰি দিব এন্টাৰ কৰাৰ পাছত তলত এন্টাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ /OTP অৰ্থাৎ আপোনালোকে নিজৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত দিব পাৰে বা OTPৰ থ্ৰুদি আপোনালোকে কৰিব পাৰে যেহেতু আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নকৰো আমি OTP ডাইৰেক্ট OTPত আমি ক্লিক কৰিম গেট OTP অৰ্থাৎ যেতিয়া আমি গেট OTP ক্লিক কৰিম তেতিয়া যি আপুনি যি মোবাইল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিছে বা যি মোবাইল নাম্বাৰটো দিছে সেই মোবাইল নাম্বাৰত এটা বিশেষ OTP গুচি যাব আৰু সেই OTPটো আমি ইয়াতে দি দিম চাওক ইয়াতে আমি OTPটো এতিয়া দি দিম ইয়াতে সেকেন্ড দেখাই আছে চাওক এই OTPটো আমি এতিয়া দি আছো OTP দিয়াৰ পাছত আমি ইয়াত তলত দেখা পাইছে আপোনালোকে নিচে ক্যাপচাটো আপোনালোকে যেনে দৰে আছে ঠিক তেনেদৰে যিবিলাক নাম্বাৰ দি আছে সেই গোটেইখিনি নাম্বাৰটো দিব ইয়াৰ পাছত লগইনলৈ ক্লিক কৰিছো লগইনত ক্লিক কৰাৰ লগে লগে চাওক সেই যিজন মানুহে S80 অৰ্থাৎ সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ আছিল এইজন সেই মানুহজনৰ নামটো খোল খাইছে আৰু ইয়াত চাওক সিলেক্ট প্লান্ট যি আপুনি কি গছ পুলি লগাব সেই গছ পুলিটোৰ নাম ইয়াতে লিষ্ট গোটেইখিনি খোল খাইছে আপুনি কি গছ পুলি পাইছে বা কি গছ পুলি লগাব ইয়াতে নামটো আপুনি সিলেক্ট কৰি দিব গোটেইখিনি নাম আছে আপুনি চাওক এই মানুহজনে যেহেতু এটা বিশেষ আগৰ গছ তেওঁ পাইছে গতিকে হে তেওঁ এই গাছটো সিলেক্ট কৰিছে ইয়াৰ পাছত আপুনি ডাইৰেক্ট ইয়াতে ওপেন কেমেৰাত গৈ বা গ্যালাৰীত গৈ আপুনি নিজে ফটো উঠা এটা GPS থকা ইয়াত GPS নাই গতিকে এই ফটোখন নহব GPS থকা অৰ্থাৎ GPS বা জিঅ'টেক ফটো থকা ফটো হ'ব লাগিব ইয়াতে চাওক ইয়াত ফটো উঠোৱা হৈছিল আপোনালোকে এনেদৰে GPS কেমেৰা লগত আপোনালোকে এনেধৰণে লোকেশন থাকা লেটিটিউড লংটিটিউড থাকা আপোনালোকে ফটো উঠাব আৰু ফটো উঠাই আপুনি সেই ফটোটো ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰাৰ পাছত এতিয়া আমি আপলোড বটনত ক্লিক কৰিম সব আপলোডত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব আৰু আপোনালোকে চাওক এইটো ফটোটো অলৰেডি ইমেজ সাকসেসফুলি দেখাইছে আপোনাৰ আৰু ইউৰ প্লান্ট আইডি নাম্বাৰটো ইয়াত দেখা দিছে এতিয়া আমি গো টু ডাশবোৰ্ডত যেতিয়া আমি দুটা ফটো ক্লিক কৰিব লাগে ইয়াৰ বাবে আমি গো টু ডাশবোৰ্ড দিলো আকৌ মই পুনৰ যেটো আনো এটা ফটো আপলোড কৰিব লাগিব তাৰ বাবে আমি পুনৰ মই আপলোডত ক্লিক কৰিলো আৰু ইয়াতে সিলেক্ট প্লান্ট মই প্লান্টটো আৰু সিলেক্ট কৰিম যেটো এইজন মানুহৰ এটা ফটোই আছে গতিকে এটা ফটোকে জাস্ট আপোনালোকৰ সিম্পলৰ বাবে মই দেখাবলৈ যত্ন কৰিছো এই মানুহজনক পুনৰ মই আকৌ লৈ লৈছো আপোনালোকে দুটা দিব আকৌ তো আপোনালোকে ইয়াতে আপলোড বটনটো ক্লিক কৰি দিব আপলোডত ক্লিক কৰাৰ লগে লগে সব অলপ লোডিং হ'ব কিন্তু আকৌ এই ফটোটো আপোনালোকৰ আপলোড হৈ গৈছে সাকসেসফুলি ইয়াৰ পাছত চাওক এতিয়া আমি যেহেতু সাৰ্টিফিকেট ডাউনলোড কৰিম সাৰ্টিফিকেট ডাউনলোড কৰাৰ বাবে আমি গো টু ড্যাশবোৰ্ডত ক্লিক কৰিম গো টু ড্যাশবোৰ্ডত ক্লিক কৰাৰ লগে লগে এনেধৰণে দেখা পাব য'ত আমি চাব লাগিব আমাৰ প্লান্ট লিষ্টত আমি গৈ চাব পাৰো যে কিমানখিনি ফটো উঠিছে আমি গোটেইখিনি চাওক ইয়াতে দুটা ফটো উঠিছে দুটা ফটো ইয়াতে দেখাই আছে যদি আমি ফটোটো ডিলিট কৰি বেলেগ ফটো দিব বিচাৰো তেতিয়া হলে আমি দিব পাৰিম ইয়াতে ডিলিট অপচনত গৈ আমি ডিলিট বুলি আমি কাটি ল'ব পাৰিম এতিয়া যেহেতু আমি সাৰ্টিফিকেটখন ডাউনলোড কৰিম ইয়াতে আমি ৰিফ্ৰেশত ক্লিক কৰিলো ৰিফ্ৰেশত ক্লিক কৰাৰ লগে লগে অলপ লোডিং হ'ব লোডিং হোৱাৰ পাছত আমি হোম পেজত গুচি যাম হোম পেজত গুচি যোৱাৰ পাছত চাওক ইয়াতে এতিয়ালৈকে ডাউনলোড অপচনটো আমাৰ সাৰ্টিফিকেট ডাউনলোড অপচনটো আহা নাই আমি অলপ ৰিফ্ৰেশ কৰি দিম অৰ্থাৎ ৰিফ্ৰেশ কৰাৰ পাছত চাওক আহা নাই এতিয়া আমি আকৌ পুনৰ ৰিফ্ৰেশ কৰিছো ৰিফ্ৰেশ কৰাৰ লগে লগে চাওক ডাউনলোড এপ্লেট সাৰ্টিফিকেট অৰ্থাৎ আমি যে সংকল্প লম সেই সাৰ্টিফিকেটখন ইয়াতে আহি গৈছে আমি এতিয়া ডাউনলোড বটনত এতিয়া আমি ক্লিক কৰি দিম ডাউনলোড বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এটা অলপ লোডিং হ'ব আৰু আপুনি যি সাৰ্টিফিকেটখন সেই সাৰ্টিফিকেটখন আপোনাৰ গ্যালাৰীতে গুচি যাব তেন্তে চাওক আমি
নিজৰ গেলাৰীত গৈ এই ফটোখন বা এই যে আপুনি চাৰ্টিফিকেটখন দিছে ডাউনলোড কৰিছোঁ এই ডাউনলোড কৰা চাৰ্টিফিকেটখন আমি এতিয়া আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। চাওক এয়া এইজন হৈছে তাপসী দাস নামৰ এই মানুহজনৰ এতিয়া কৰা হৈছিলে এই চাৰ্টিফিকেটখন এতিয়া ডাউনলোড হৈ গৈছে। তো নিশ্চয় দেখা পাইছে আপোনালোকে এনেদৰে আপোনালোকে নিজৰ অমৃত বৃক্ষ আন্দোলনৰ চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব। এতিয়া আমি আহোঁ যদি একেখন মোবাইলতে আমি আৰু কেইজনমানৰ কৰিব লাগে তেতিয়াহ'লে আমি ছেটিঙত ক্লিক কৰিম। ছেটিঙত ক্লিক কৰাৰ লগে লগে চাগে ইয়াতে লগ আউট বুলি এটা অপশ্যন আছে, লগ আউটত ক্লিক কৰি দিব, অ'কে ক্লিক কৰি দিব। অ'কে ক্লিক কৰাৰ পাছত আকৌ পুনৰ ফ্ৰণ্ট পেজলৈ গুচি আহিছে। এতিয়া আমি পুনৰ আকৌ লগ ইন কৰিম। লগ ইনত ক্লিক কৰাৰ লগে লগে চাওক আকৌ পুনৰ বেলেগ এজনৰ আমি এণ্টাৰ কৰিব পাৰিম। এতিয়া আমি আপোনালোকে মোবাইল নাম্বাৰটো এণ্টাৰ কৰি দিব, পুনৰ আগৰ দৰে আপোনালোকে এনেধৰণে কামবোৰ কৰি থাকিব পাৰিব। তো আপোনালোকে নিশ্চয় বুজি পাইছে যে অমৃত বৃক্ষ আন্দোলন এপছত গৈ আপোনালোকে কেনেদৰে ফটো আপলোড কৰি চাৰ্টিফিকেট লাভ কৰিব পাৰে। আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে যদি ইউটিউব ভিডিঅ'ৰ দ্বাৰা উপকৃত হৈছে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে আন বন্ধু বান্ধৱী সকলোৰে সহায় হয়, যাতে তেওঁলোকে অতি সহজভাৱে যাতে তেওঁলোকে অমৃত বৃক্ষ আন্দোলনত ফটো আপলোড কৰি চাৰ্টিফিকেট লাভ কৰিব পাৰে। তেন্তে পুনৰ আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকে যদি ইউটিউব চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ সকলো।